মই এতিয়া আছোঁ মন্দিৰত আৰু মন্দিৰত আহি দেখা পাওঁ এইফালে প্ৰসাদ দি আছে আৰু বহুতে আহে পূজা দিবলৈ, বহুতে আহে খাবলৈ। এই অহাৰ লগে লগে বহি গৈছে খাবৰ কাৰণে। হা, পূজা দিলেনে আপুনি? দিয়া নাই, আগতে খাই লওঁ। আগতে খাই ল'ব, তাৰপিছত পূজা দিবা। ইয়ে ৰাম, আগতে বোলে পায়সখিনি খাই কেনে চাওঁ, তাৰপিছত বোলে পূজা দিব। চাইছেনে কি হ'ব? আগতে খাই বৈ পূজা দিওঁ। খাই বৈ পূজা দিবা, এনেকুৱা কোনে কোনে কৰে? আগতে খাই লয়, তাৰপিছতহে পূজা দিয়ে। আমি আহোঁ আগতে পূজা দি লওঁ, তাৰপিছতহে প্ৰসাদখিনি পালে পাম, যদি কপালত থাকে, নহ'লে নাই। বাট আমাৰ এই বাইদেউজনী কি কৰিছে চাওক, খাই বৈ পূজা দিওঁ। খাই বৈ কেনে পূজা দিব। প্ৰসাদ শেষ হৈ যাবৰ কাৰণে খাই ল'ব নাই, পিছত যদি নাপায় পূজা দিয়াৰ পাছত মানুহ ইমান ভিৰ হয় নাই, ভিৰ হৈ যাব। খাই বৈ তাৰপিছত পূজা খাই বৈ তাৰপিছত পূজা দিব বোলে। ভাল আইডিয়া কিন্তু।